মাকুম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা চূৰ্ণ বিচূৰ্ণ হৈ পৰে পালচাৰ মটৰচাইকেল দুজন লোক গুৰুতৰভাৱে আহত দেওবাৰে সন্ধিয়া মাকুম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ডুমডুমা দিশৰ পৰা অহা এখন AS03 AN 2213 নম্বৰৰ টিয়াগো বাহনে তিনিচুকীয়া দিশৰ পৰা গৈ থকা AS23 H9072 নম্বৰৰ পালচাৰ মটৰচাইকেলত প্ৰথমে খুন্দা মৰাৰ পিছতে পুনৰ AS23 AE 3108 নম্বৰৰ ক্ৰেতা বাহন এখনত খুন্দা মৰাৰ ফলত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয় পথ দুৰ্ঘটনাৰ ফলত মটৰচাইকেলখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে মটৰচাইকেলত থকা দুজন লোক গুৰুতৰভাৱে আহত হয় সমান্তৰালভাৱে ক্ৰেতা বাহনখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত আহত লোক দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে নাম্বাৰটো ললে